গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। খবর আপোনালোকৰ খবৰ নিশ্চয় ভাল। আজি চাগে মোৰ ৰূপটো দেখি গম পাইছে মই কি কৰিব গৈ আছোঁ। মানে এইকাৰণে মই ভিডিঅ' দিব পৰা নাই, পথাৰলৈ গৈ আছোঁ। সেইকাৰণে ভাবিছোঁ আজি আপোনালোকক মই পথাৰখন দেখাই দিওঁ। এতিয়া পূৰা বৰষুণ দি আছে, সেইবুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ছাতিটো অলপ ওপৰত কৰিছিলোঁ। তাৰপিছত আমি এতিয়া গৈ আছোঁ পথাৰলৈ। ব'লক আপোনাক পথাৰখন আমাক দেখাম। গৈ আছোঁ পথাৰলৈ। ছাতিটো চাওক, নাল নাই, পূৰা মোবাইলত ঠিক আছে। সেইবুলি মই আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ। সেইকাৰণে পথাৰলৈ গৈ মই হৈ গৈছোঁ ক'লা মেকুৰী। চবেই কৈছে বাৰু দেই, মই নহয় বাৰু। ছাতিটো ধৰক। তাৰপিছত পূৰা বৰষুণ দি আছে, মানে মোবাইলটো পূৰা তিতি গৈছে। ব'লক ভণ্টি দেখিলোঁ, ভণ্টি ছাতিটো আৰু ক'লে কওঁ নামটো নাই। পূৰা বৰষুণ, আমাৰ গাঁৱৰ পৰিৱেশ চব পথাৰত আছে মানুহবোৰ। এতিয়া আমি পথাৰত আছোঁ, সেইকাৰণে আমাৰ পথাৰ অথনি আহোঁতে ভিডিঅ' কৰা নহয়, পূৰা বৰষুণ দিছিলে। এতিয়া বৰষুণটো কমিলে, সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু আমাৰ পথাৰ পূৰা মাটি দি আছোঁ আমি। মই দ্বিতীয় অৱস্থা নাই। মাছি লাগি আছে। আমি যাওঁ কঠীয়া তুলিবলৈ। কঠীয়া নুজুৰিলে সেইকাৰণে কঠীয়া তুলিব যাওঁ দুজনীয়ে। মুখখন দেখা হুলু গৈছে ন। আমাৰ মাটি ৰোৱা হৈ গ'ল। কাইলৈ আমাৰ মাটি ৰোৱা হৈ গ'ল। টাইম চাওক, টাইম 4:40 হ'ল। তাহাঁতি পূৰা গা ধুইছে পুখুৰীত। এতিয়া গাটো ধুবলৈ আহিছোঁ আমি। এতিয়া আমি যাম আমাৰ ঘৰলৈ, পূৰা ভাগৰ লাগিছে। এতিয়া আমি ঘৰলৈ যাম আৰু তাৰপিছত লগ পাইছোঁ। আপোনাৰ ভিডিঅ' চাই ভাল পালে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগ পাম অন্য ভিডিঅ'ত। তেতিয়ালৈ বাই বাই।